প্ৰস্তুতি চলিছে গাজৰৰ হালোৱা। তাৰপিছত এতিয়া আমি দুজনী আহিছোঁ, আমি খতম এটা বহি আছোঁ, মানে এইটো শেষ হ'লে জনাম। টাটা টাটা। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ ৰণ আৰু ৰিজৱানাৰ আন এটি ভিডিঅ'লৈ। আজি ৰাতিপুৱা ব্লগ আৰম্ভ কৰিছোঁ। ৰাতিপুৱা বুলি ক'লে 9:02 হৈছে। আমি এফালে যাবলৈ ওলাইছোঁ। মই গা ধুই আহিলোঁ, ঠাণ্ডা অকণ পৰিছে, আজি ৰ'দ চ'দ নাই। তো ক'লৈ যাওঁ দেখাই আছোঁ বাৰু, চাই থাককচোন ব্লগটো শেষলৈকে। হেল্ল', আমি ওলাই আহিছোঁ, মানে আমাৰ চোতালতে। চিমি ক'লৈ গ'লা? উঠা, আমি উঠি লওঁ। মই সিফালৰ পৰা উঠোঁ ন? যাওঁগে বোলে। টাটা টাটা যা। কেতিয়া আহিল? আজি মান হ'ল নেকি? এইখন এখন হোজাই জিলাৰ হস্পিটাল, চৰকাৰী হস্পিটাল, নতুনকৈ বনাইছে। জোৰাপুখুৰীৰ পৰা সোমাই যাব লাগে। নগাঁৱৰ ফালৰ পৰা আহিলে সোঁহাতে আৰু কাকীৰ ফালৰ পৰা গ'লে বাওঁহাতে সোমাই যাব লাগে। ময়ো অৱশ্যে নতুনকৈহে দেখিছোঁ। এয়া হস্পিটালখনৰ পৰিৱেশটো অকণমান দেখাই দিলোঁ। আব্বাহঁত ভিতৰলৈ গৈছিলে কিবা কামত, আমি দুইজনী ইয়াতে ৰৈ আছিলোঁ। সেয়ে ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ আৰু আপোনালোককো দেখাওঁ। চিকিৎসা কিমান উন্নত হ'ব সেয়া মোৰ ধাৰণা নাই বাৰু, কিন্তু হস্পিটালখনৰ পৰিৱেশটো ভালেই। হস্পিটালৰ পৰা ওলাই আহিয়েই এখন পাৰ্ক নতুনকৈ কাম কৰি আছে, আমি দেখি পেলাই সোমালোঁ। এইখনেই পাৰ্কখন। ভিতৰলৈ বৰ অৱশ্যে ধুনীয়া লাগিছে ভিতৰখন, কিন্তু মানে কাম কৰি আছে পাৰ্কখনৰ, এতিয়াও অপেনিং হোৱা নাই। এইবোৰ কিবা কিবি কৰি থৈছে আৰু সন্মুখতে এটা গৰিলা থৈ দিছে। এইবোৰ তাতেই বনাইছে নে ক'ৰবাত বনাই আনি ইয়াত বহুৱাইছে সেইবোৰ ভালকৈ গম নাপাওঁ, কিন্তু হ'লে গৈ ভাল লাগিব। হেল্ল' এভৰিৱান, এইখন এখন জোৰাপুখুৰীৰ পাৰ্ক হয়। বৰ্তমান কাম কমপ্লিট হোৱা নাই। কিবা কিবি জীৱ জন্তুবোৰ এনেকৈ ৰাখিছে আৰু তাতে মই ল'ৰাক ফটো দুখনমান উঠালোঁ। এনেই সোমালোঁ, এপাক চালোঁ, মই দেখাই দিছোঁ পৰিৱেশটো। সেইফালে মৌৰা চৰাই এটা আছে, সেইখিনিলৈকে যাওঁ। এইটো মৌৰা চৰাইটো কিবা এটা মৰম লাগিছে দেখিবলৈ, দেখি মৰম লাগিছে। ভালে লাগিছে, মানে বনালে ধুনীয়া লাগিব আৰু এইবোৰ চাফা চুফা কৰি পেলাই ন, হয়নে নহয়? সেইটো কেংগেৰুটো দেখাই দিয়া। চালোঁ পাৰ্কখন, ভাল লাগিছে। কিবা কিবি জন্তুবোৰ, এডাল মস্তকৈ গৰিলা এডাল বনাই থৈছে। অপেনিং হোৱা নাই পাৰ্কখন, অপেনিং কৰিলে ধুনীয়া লাগিব আৰু ডেক'ৰেশ্যন কৰিব। আমি এতিয়া গৈ থাকোঁ। এতিয়া যাম লংকাৰ পৰা ঘৰ। লংকাটো কিবা কিবি বজাৰ কৰিব আব্বাই। এইখন লংকাৰ ৰামকৃষ্ণ বুলি এখন দোকান। ইয়াতে বাচন বৰ্তন, গিফ্ট আইটেম বা কছমেটিক্স এনেধৰণৰ বস্তুবোৰ পোৱা যায়। আমি তাৰ পৰাই কিবা কিবি ল'লোঁ। কোম্পানীৰ ৰেট কিমান? 1100 টকা। 1.5 লিটাৰ ন? 1.5 লিটাৰ। ডিছকাউণ্ট কৰি কিমানত আহিব? 700। এইটোকে চাওঁ, এইখনেই ভাল লাগিব। এইখন থ'বচোন চাইড কৰি। এয়া অকণমান দেখাই দিলোঁ। আমি কিনা বস্তুবোৰৰ বিল বনাই আছিলে দাদাজনে। কি কৰিছা এডাল টানিবা। হেল্ল', আমি ঘৰ আহি পালোঁহি, 1টামান বাজিলে। কি কিনিলোঁ দেখাই দিওঁ। এইটো এটা প্ৰেছাৰ কুকাৰ সৰু,
ল'ৰাৰ বাবে। তাৰপিছত এখন ফ্ৰাই পেন মায়ে লাগে লাগে কৈ আছিলে, পালোঁ, লৈ আহিলোঁ। ফিউচুৰা নে? তাৰপাছত এখন সৰু ল'ৰা ছোৱালীৰ পঢ়া টেবুল হয়, মানে এইটো এটা বাৰ্থডে গিফ্ট আনিছে আৰু আব্বাই। কাৰ বাৰ্থডে পিছৰ ব্লগত গম পাব, বাৰ্থডেলৈ যিহেতু ময়ো যাম। তাৰপাছত এইটো এটা হেনা পেকেট আৰু এনেকুৱা ক্লিপ দুটা, চিমি আৰু মই, মানে মাহীৰ ছোৱালীজনীৰ এটা মোৰ এটা। এইবোৰ দেখিলে আৰু লোৱা হয়েই, যিমানেই নাথাকক। হেল্ল', আলহী আহিছে আকৌ। আব্বাৰ বন্ধু এজন আহিছে, নগাঁৱৰ হয়। একেটা দিনতেই ৰিটায়াৰ হৈছিলে তেখেতৰ ইয়াত কোনোবা ৰিলেশ্যনৰ মানুহ আছে, আহি এতিয়া আমাৰ ঘৰলৈ আহিছে। মই এয়া চাহ জটাবলৈ লৈছোঁ, নাস্তা জটাওঁ, আৰু তাই চাহ বনাই আছে। সেইজনী দুইজনী আহিয়ে কামত লাগি গৈছোঁ। নাস্তা ৰেডি, আলহীক দি আহোঁ। ব'লা কাপকেইটা লোৱা। হেল্ল', দুপৰীয়া খালোঁ ব'লোঁ, তাৰপিছত ল'ৰা শুলে। তাৰপিছত এতিয়া আমি দুজনী আহিছোঁ, আমি খতম এটা বহি আছোঁ। মানে এইটো শেষ হ'লে জনাম কেনেকুৱা কি হৈছে, মানে কি কাৰণে খতমটো লোৱা হৈছে। মই কিমানখিনি আগুৱাই দিব পাৰোঁ নাজানো, সিহঁতে লৈ আছে। তো এইটো ক'ম বাৰু পিছত, এইটো এটা ভাল লগা কথা এটা আৰু ক'ম বাৰু। তেতিয়া আমি আৰম্ভ কৰোঁ ল'ৰা শুওঁতেই। 5:30 বাজিল, প্ৰস্তুতি চলিছে গাজৰৰ হালোৱা বনোৱাৰ। হালোৱা বনাব তেখেতে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। যোৱাকালি গাজৰৰ হালোৱা বনোৱাৰ ৰেচিপি শ্বেয়াৰ কৰিবলৈ নহ'লে, আলহী আহিলে। সেইখিনি সময়তে ইমান হুলস্থুল হ'ল, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। তাৰপিছত আৰু ভিডিঅ'টো একো কৰাই নহ'ল আৰু। এতিয়া 8:30 বাজিছে। আজি মাৰ গাটো ইমান ভাল নহয়, উঠিছিল আকৌ শুই গ'ল। মোক কৈছে কিবা এটা বনাই খোৱা তোমালোকে বুলি, সেইটো কাৰণে মই সেয়া বনাবলৈ আহিছোঁ। মানে ৰাতিৰে ভাত অলপ আছিলে, সেইটো কাৰণে এইবোৰ ৰেডি কৰি লৈছোঁ। এয়া ফ্ৰাইড ৰাইচৰ নিচিনাকৈ বনাই দিম আৰু। এয়া গাজৰ আলু কাটি লৈছোঁ, 2টা ডিম লৈছোঁ, মটৰ, কেঁচা মটৰ, পিঁয়াজ, কেঁচা জলকীয়া, অকণ আদা নহৰু, ৰাতিৰে থকা ভাতখিনি এনেকৈ চিম্পুলকৈ বনাই দিওঁ আৰু। ঠিক আছে তেন্তে, চাই থাককচোন ব্লগটো। হেল্ল', আমি পথাৰত খোজকাঢ়ি আছোঁ। তাই ভাল পায় পথাৰখন অকণ চাওঁ বুলি ক'লে, এনেই দুইজনী এপাক ওলাই আহিলোঁ। ল'ৰা টোপনি গ'ল, মাৰ ওচৰতে শুৱাই থৈ আহিছোঁ। মায়েৰো গাটো ভাল নহয়। ইটো আমাৰ পুখুৰী, দেখিছে আগৰ ব্লগত। পথাৰৰ পৰিৱেশবোৰ ভাল লাগে বাৰু। ঠিকে আছে, আজিৰ ব্লগটো এইখিনিতে সামৰোঁ। চাই যদি ভাল পাইছে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, আৰু নতুন ভিউৱাৰ্ছসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।